মাই ডিয়াৰ ষ্টুডেণ্টছ, আজি হৈ যোৱা তোমালোকৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখনৰ যি 45টা MCQ টাইপৰ কুৱেশ্যন আহিছিল, সেই MCQ টাইপৰ কুৱেশ্যন আজি মই মোৰ এইখন ভিডিঅ'ৰ যোগেদি সলভ কৰি দিবলৈ যত্ন কৰিম। চ' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদিহে কোনোবাই মোৰ চেনেলত নতুনকৈ আহিছা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থবা। আৰু মই পৰৱৰ্তী ভিডিঅ'ত যিবোৰ ডেছক্ৰিপ্টিভ টাইপৰ কুৱেশ্যন আহিছিলে মেট্ৰিক পৰীক্ষা এইবাৰ ছ'চিয়েল ছায়েন্সৰ পৰীক্ষাত, সেই ডেছক্ৰিপ্টিভ টাইপৰ কুৱেশ্যনখিনি মই পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। বলক এতিয়া মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আজিৰ ভিডিঅ'ৰ প্ৰথম যিটো কুৱেশ্যন আছে, প্ৰথম কুৱেশ্যনটো আছিলে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগশক্তি ভাঙি ছিঙি চুৰমাৰ কৰিব, এই কথাষাৰ কাৰ উক্তি আছিলে? চ' এই 1 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন আছিলে অপশ্যন নম্বৰ এ। তাৰপিছত 2 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি। তো মই খালি জাষ্ট তোমালোকৰ কুৱেশ্যন আৰু তাৰ ৰাইট অপশ্যনটোহে কৈ যাম, নহ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হ'ব, তোমালোকৰ কুৱেশ্যনৰ লগত মিলাই ল'বা। অ'কে, 3 নম্বৰ কুৱেশ্যন, ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি। তাৰপিছত কুৱেশ্যন নম্বৰ 4, কুৱেশ্যন নম্বৰ 4ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি। তাৰপিছত কুৱেশ্যন নম্বৰ 5, কুৱেশ্যন নম্বৰ 5ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। তাৰপিছত কুৱেশ্যন নম্বৰ 6, কুৱেশ্যন নম্বৰ 6ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। তাৰপিছত কুৱেশ্যন নম্বৰ 7 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি। তাৰপিছত কুৱেশ্যন নম্বৰ 8, কুৱেশ্যন নম্বৰ 8ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। মই লাইটনিং কৰি ৰাখিছোঁ, হাইলাইট কৰি ৰাখিছোঁ। কুৱেশ্যন নম্বৰ 9, কুৱেশ্যন নম্বৰ 9ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। তাৰপিছত কুৱেশ্যন নম্বৰ 10, কুৱেশ্যন নম্বৰ 10ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি। তাৰপিছত কুৱেশ্যন নম্বৰ 11 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। তাৰপিছত 12 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। তোমালোকে মিলাই ল'বা তোমালোকৰ কুৱেশ্যনৰ লগত। তাৰপিছত কুৱেশ্যন নম্বৰ 13 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি, মানে 13 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। তাৰপিছত 14 নম্বৰ কুৱেশ্যন, ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। তাৰপিছত 15 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। তাৰপিছত 16 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। তাৰপিছত 17 নম্বৰ কুৱেশ্যন, এই 17 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। তাৰপিছত 18 নম্বৰ কুৱেশ্যন, এই 18 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। তাৰপিছত 19 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি। তাৰপিছত 20 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। তাৰপিছত 21 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। 22 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। মই মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো চোৱাৰ পিছত ভাল লাগিল লাইক কমেণ্ট আৰু তোমাৰ বন্ধু বান্ধৱীৰ লগত বেছিকৈ শ্বেয়াৰ কৰিবা। আৰু মই যিবাৰ MCQ সলভ কৰি দি আছোঁ, ইয়াৰ ভিতৰত যদি কোনো এটা মানে কুৱেশ্যনৰ এনচাৰ ভুল হয়, তোমালোকে মোৰ কমেণ্ট ছেকশ্যনত জনাই দিবা। মই পৰৱৰ্তী ভিডিঅ'ত সেইটো মই শুদ্ধকৈ দি দিম। 23 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। তাৰপিছত 24 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। তাৰপিছত 25 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। তাৰপিছত 26 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। তাৰপিছত 26 নম্বৰ কাৰেক্ট অপশ্যন এ গ'ল। তাৰপিছত 27 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন অপশ্যন নম্বৰ এ হ'ব, অপশ্যন নম্বৰ এটো কাৰেক্ট অপশ্যন হ'ব। 28 নম্বৰ কুৱেশ্যন, ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি। 29 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। তাৰপিছত 30 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। তাৰপিছত 31 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। তাৰপিছত 32 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। তাৰপিছত 33 নম্বৰ যিটো কুৱেশ্যন আছে, সেই কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, অপশ্যন বি। এই যে লাইটিং কৰা আছে যে অপশ্যন বি। অ'কে, 34 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। অ'কে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ, এইটো নতুন দিল্লী বুলি আছে, এইটো ভুল আছে, ঠিক আছে। তাৰপিছত নেক্সট 35 নম্বৰ যিটো কুৱেশ্যন আহিছিলে, এই কুৱেশ্যনৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি। তাৰপিছত নেক্সট আছে 36 নম্বৰ কুৱেশ্যন, এই 36 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি, মানে অপশ্যন বিটো কাৰেক্ট অপশ্যন হ'ব। 37 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। অ'কে, তাৰপিছত 38 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি। তাৰপিছত 39 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি। তাৰপিছত 40 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি।
তাৰপিছত 41 নম্বৰ কুৱেশ্যন ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ তাৰপিছত 42 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি তাৰপিছত 43 নম্বৰ কুৱেশ্যন ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি তাৰপিছত 44 নম্বৰ কুৱেশ্যন ইয়াৰ কাৰেক্ট অপশ্যন অপশ্যন এ তাৰপিছত নেক্সট আছে 45 ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ সো এইকেইটা MCQ টাইপৰ কুৱেশ্যন মই মোৰ আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিলোঁ আৰু মই পৰৱৰ্তী ভিডিঅ'টো মই আজি ইউটিউবত পৰৱৰ্তী ভিডিঅ'ত মই এই যিবোৰ ডেছক্ৰিপ্ট টাইপৰ কুৱেশ্যন আহিছিল 46ৰ পৰা আৰম্ভ কৰি ইফালে যিকেইটা ডেছক্ৰিপ্ট টাইপৰ কুৱেশ্যন আহিছিল এই কুৱেশ্যনকেইটা 46ৰ পৰা আৰম্ভ কৰি 56 ইয়াতে যিকেইটা ডেছক্ৰিপ্ট টাইপৰ কুৱেশ্যন আহিছিল এই কুৱেশ্যনকেইটা মই মোৰ পৰৱৰ্তী ভিডিঅ'ত মানে আলোচনা কৰি ইউটিউবত আপলোড কৰিম তোমালোকে যদি নতুনকৈ মোৰ চেনেলত আহিছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰখা এনেকুৱা ধৰণৰ আৰু নতুন নতুন ভিডিঅ' ইনফৰমেশ্যন পাবলৈ সো ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু তোমাৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা থেংক ইউ